2 কোটি টকা এই আঁচনিখনত ধৰা হৈছে দ্বিতীয় আঁচনি areas from the erosion of river Brahmaputra under SOPDG for 2000 1 কোটি 99 লাখ টকা 1 কোটি 99,99.34 লাখ আৰু এটা স্কিম pro siltation measures to protect Sundarpara and its adjoining areas from the erosion of river Brahmaputra under SOPDG for 2022-2023 সেইটো অধ্যক্ষ ডাঙৰীয়া 1 কোটি 98 লাখ 96,000 এই গোটে তিনটা আঁচনিৰ অধ্যক্ষ ডাঙৰীয়া ইতিমধ্যে টেন্ডাৰ হৈ গৈছে অতি সোনকালে টেন্ডাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হলে আমি কাম আৰম্ভ কৰিম তেখেতৰ সমষ্টিত আমি 2021-22ত আৰু দুখন আঁচনিৰ অনুমোদন দিছিলো এখন আঁচনি প্ৰায় 10 কোটি টকা এখন আঁচনি 5 কোটি টকা আমাৰ যিখন 10 কোটি টকাৰ আঁচনি আজি ৰাতিপুৱা মই ইঞ্জিনিয়াৰ আৰু ঠিকাদাৰৰ লগত ব্যক্তিগতভাৱে কথা পাতিছো তেখেতলোকে মোক 10 এপ্ৰিল বুলি কৈছে তথাপিতো মই আৰু 10 দিন লৈছো যে 20 এপ্ৰিলৰ ভিতৰত ফকিৰগঞ্জৰ কামটো আমি শেষ কৰিম দ্বিতীয় যেটো কাম অধ্যক্ষ ডাঙৰীয়া সেই কামটোত আমাৰ জিঅ'বেক প্ৰটেকচনৰ কামটো প্ৰায় সম্পূৰ্ণ হ'ব কিন্তু যিখিনি আমাৰ নতুনকৈ মথাউৰি কৰিব লগা আছে তাতে অলপ ল্যান্ড একুইজিশনৰ সমস্যা আছে মই ডিসি মহোদয়ৰ লগতো কথা পাতিছো মাননীয় সদস্যগৰাকীকো আহ্বান জনাইছো তেখেত যেহেতু সেই সমষ্টিৰ বিধায়ক যিখিনি মানুহে মাটি এৰি দিব খোজা নাই আমি ডেফিনেটলি ল্যান্ড একুইজিশনৰ কষ্ট আমি ব্ৰয় কৰিবলৈকে সাজু আপুনি যাতে অলপ আলোচনা কৰি ঠিকঠাক কৰি দিয়ে তাৰ কাৰণে মই আহ্বান জনাইছো সেকেন্ড সাবজেক্ট উত্তৰ মাননীয় মন্ত্ৰী মহোদয় দিছে ধন্যবাদ জনাইছো কিন্তু আমাৰ আগৰ যি দুটা আঁচনিৰ কথা কৈছে মন্ত্ৰী মহোদয় এটা 10 কোটি টকা আৰু এটা 5 কোটি টকাৰ এই আঁচনি দুখনৰ কাম এনেকুৱা লেহেমীয়া গতিত চলিছে ৰাইজৰ সন্দেহ হৈছে যে বানপানী আহাৰ আগত এই আঁচনি দুখন কমপ্লিট কৰিব নোৱাৰিব গতি খুব স্লো কাম গতি এই কামখিনি বানপানীৰ আগত সম্পূৰ্ণ কৰাৰ ব্যৱস্থা কৰাই দিব নাকি মাননীয় মন্ত্ৰী মহোদয় অনারেবল মিনিস্টার অধ্যক্ষ ডাঙৰীয়া মই নিজে দুইগৰাকী কন্ট্ৰাক্টৰৰ লগত নিজেও কথা পাতিছো ডিসি লগতো কথা পাতিছো কালি ইঞ্জিনিয়াৰৰ লগত পাতিছো অলপ আগতো পাতিছো আমাৰ জিঅ'বেক প্ৰটেকচনৰ কামখিনি কমপ্লিট হৈ যাব জিঅ'বেক প্ৰটেকচনৰ কাম 3 মাহত বা 4 মাহত ম্যাক্সিমাম লাগে কমপ্লিট হ'ব কিন্তু যিখিনি আৰ্থৱৰ্কৰ কাম আছে সেইখিনি ল্যান্ড একুইজিশনৰ ইস্যু আছে সেইখিনি আপুনি চাগে অৱগত আপুনি সহায় কৰি দিয়ক যিমান সোনকালে কৰিব পাৰো শেষ কৰিম